টুপি পিন্ধি আজি চুলি একদম হেঁচা খাই আহিলে এতিয়া কাইলৈ ইনষ্টাগ্ৰামত দি দিবি মোৰ একদম খং হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। একদম ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু প্ৰথম ভিডিঅ'টো চোৱাৰ আগতে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু শুনক, মই নাছিয়াৰ মিলন ক্লাবলৈ আহিছিলোঁ। ইয়াত ঈদ মেহফিল পাতিছিলে, মানে তালৈ আহিছোঁ। আৰু জিকিৰ, নাটেৰ সেইবোৰত মই অংশগ্ৰহণ ল'ম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া মই কেৰাট পাঠ কৰিম। في جيدها حبل من مسد صدق الله العظيم بسم الله الرحمن الرحيم والضحى والليل إذا سجى ما ودعك ربك وما قلى এতিয়া ৰিংকু মামাহঁতৰ ভনীজনীয়ে জিকিৰ গাব। মই কেৰাট পাঠ কৰা ভিডিঅ'টো গোটেইটো দিয়া নহ'ল, তাৰমানে কিয় আমি যেনে কৰিছিলে অকণ মানে কৰাটো নহ'ল, মানে ভালকৈ নকৈ, তাৰমানে আধা কৰাকৈ কৰিছিলে। আৰু এয়া ৰিংকু মামাহঁতৰ ভাইটি টিকলু টিকলু, ইমান ধুনুটো। فهم غافلون لقد حق القول على أكثرهم فهم لا يؤمنون जिसने लाकर कलामे इलाही दिया, जिसने लाकर हमने माना कि जन्नत बहुत है हंसी, छोड़ कर हम मदीना न जाए। मौलाया सल्ली व सल्लिम दाइमन মই এতিয়া নাটেৰ চুল গাম। পোশাক পৰিধান দুজখৰ জেউতি জুই, বেহেস্তৰ জেউতি পোশাক পৰিধান দুজখৰ জেউতি জুই, বিশৰ জেউতি আছিল ৰাছুলুল্লাহ, নে কান্দি থাকিব কোন
নে কান্দি থাকিব কোন 12 রবিউল সোমবাৰ পিছত যে হাহাকাৰ ৰসুলুল্লাহ আমাৰ মাজত নাই 12 রবিউল সোমবাৰ পিছত যে হাহাকাৰ রসুলুল্লাহ আমার মাজত নাই আল্লাহ তাআলাই কিয় জানিলে কাঢ়ি আমাৰ মাজৰে পৰাই আল্লাহ তাআলাই কিয় জানিলে কাঢ়ি আমাৰ মাজৰে পৰাই বেহেস্তৰ যে উঠি পোছাক পৰিধান দুজখৰ যে উঠি জুই পিছৰ যে উঠি আছিল ৰসুলুল্লাহ নে কান্দি থাকিব কোন ফাতেমা বেগমে কান্দিছে লুটি লুটি ৰসুলুল্লাহৰ মুখলৈ চাই ফাতেমা বেগমে কান্দিছে লুটি লুটি ৰসুলুল্লাহৰ মুখলৈ চাই কুলসুম বেগমে কান্দিছে হিয়া জুৰি ৰসুলুল্লাহ আমাৰ মাজত নাই কুলসুম বেগমে কান্দিছে হিয়া জুৰি ৰসুলুল্লাহ আমাৰ মাজত নাই বেহেস্তৰ যে উঠি পোছাক পৰিধান দুজখৰ যে উঠি জুই পিছৰ যে উঠি আছিল ৰসুলুল্লাহ নে কান্দি থাকিব কোন মক্কাৰ মানুহে আহিল মদিনালৈ ৰসুলুল্লাহৰ মৃত্যুৰ বাতৰি পাই মক্কাৰ মানুহে আহিল মদিনালৈ ৰসুল এতিয়া ডেকা জামাতৰ ল'ৰাসকলে গাব ঈদৰ শুভেচ্ছা থাকিল ধন্যবাদ আমি সৰুকৈ এটা জিকিৰ গাব লৈছোঁ যদি গাওঁতে আমাৰ কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব আৰু শুধৰণি কৰি ল'ব মিছাকৈ নভিলি মানৱীজন দুনিয়াদাৰিত বান্দা মজগুল হলি আল্লাহৰ কাষলৈ গ'লে কি লৈ যাবি আল্লাহৰ কাষলৈ গ'লে কি লৈ যাবি বৰ বাৰী থাকিব পৰি আহিব খুদাৰ হুকুম লৈ যাব ধৰি আহিব খুদাৰ হুকুম লৈ যাব ধৰি না কান্দিবা মা ও বাপনো ধনী বাহিয়া তোমার আমার হিসাব হব কিয়ামতের দিনা তোমার আমার হিসাব হব কিয়ামতের দিনা হিন্দুকে জ্বলাবো হায় আল্লাহ মুসলমানক পুতিব হায় ঘৰ ভিতৰে কবৰত প্ৰথম ৰাতি মুনা মুমিন ভাই নাজানো কাৰণ অসমীৰ বুকুতে হয় চাহে ভয় বৰলৈ দৰদু পাৰে হয় চাহে ভয় অসমীৰ বুকুতে হয় চাহে ভয় হায় হায় শংকৰ গুৰু জানে মিৰণ হেতু গঢ়িলে কি মধুৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ হিন্দু কি মুছলমান
এইকেইজন মোৰ ফ্ৰেণ্ড হয়, মই ইয়াত লগ পালোঁ। আৰু এতিয়া পুৰস্কাৰ বিতৰণ হ'ব। এইখন ইয়াৰ বেনাৰখন। এইফালে নিউজৰ ৰিপৰ্টাৰো আহিছে। আহি আমাৰ ইয়াত মানে অংশগ্ৰহণ আমি তেওঁলোকক নিমন্ত্ৰণ কৰোঁ। তেওঁলোকে আমাৰ ইয়াত ধৰি লওক এটা হেৰি কৰে অনুষ্ঠান পৰিৱেশন কৰে তেওঁলোকে যিসকলক যে সম্বৰ্ধনা। আৰু লগতে আমাৰ ইয়াত মানে বঁটা বিতৰণিৰ সময়ত আমি গাঁৱৰ যিসকল হজী এইবাৰ আমাৰ ওলাইছে আমাৰ গাঁৱৰ পৰা, তেওঁলোকক আমি এটা সম্বৰ্ধনাৰ আয়োজন ৰাখিছোঁ ইয়াতে। আৰু আমাৰ ধৰি লওক গাঁৱৰ কেইজন বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোককো আমি মানে সম্বৰ্ধনাৰ আয়োজন এটা ৰাখিছোঁ। আৰু ধৰি লওক আমাৰ এইটো অনুষ্ঠানখন বহুত ধুনীয়াকৈ পাতিছিলে আৰু তাত অংশগ্ৰহণ কৰিও ভাল লাগিলে। मेरा जल रहा है सीना के दवा वही मिलेगी, के दवा वही मिलेगी। मुझे ले चलो मदीना मदीना, मेरा दिल तड़प रहा है, मेरा जल। ইয়াত হজযাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হ'ব। ইয়াৰ পিছত আমুল হুছেইন চাহাবক সম্বৰ্ধনা জনাব আন এজন বিষয়ববীয়া ৰহমত আলী চাহাবে। ৰাজুকা ইয়াৰ পিছত আৰু এইসকলে হৈছে হজযাত্ৰী। ইয়াৰ পিছত তৃতীয় পুৰস্কাৰ লাভ কৰিছে আব্দুল মুবিন শিমলগুৰি মছজিদ। এতিয়া আমি তাত মই কেৰাত পাত, জিকিৰ আৰু মুৰ্দা গোচলত ট্ৰফি পালোঁ 3টা আৰু 3খন চাৰ্টিফিকেট পাইছোঁ। হ'বই লাগিব আকৌ টুপি পিন্ধি আজি চুলি একদম হেঁচা খাই আহিলে আৰু এতিয়া কাইলৈ ইনষ্টাগ্ৰামত দি দিবি।